welcome to my channel Cookies Vlog আৰু মোৰ অন্য এটি ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। যোৱাবাৰৰ যে আমি 7 জনী ছোৱালী নাচিছিলো আপোনালোকে ইমান মৰম দিলে আমাক ইমান কমেন্ট কৰিলে ইমান লাইক কৰিলে আমি বহুত সুখী গতিকে ভাবিছো যেহেতুকে লকডাউন মই আপোনালোকক বাৰে বাৰে কৈছো লকডাউন বুলি সকলোৱে ঘৰতে আছে আপোনালোকেও থাকক আমিও আছো গতিকে কনসেপ্টটো আমি নতুনকৈ একো ল'ব পৰা নাই ঘৰত থাকি আমি নাচিব ট্ৰাই কৰিছো আৰু চাকচোন কেনেকুৱা পায় আপোনালোকে আৰু আজি মোৰ ড্ৰেছটো মই পিন্ধিছো কমলা কালাৰৰ মেখেলা কমলা ব্লাউজ আৰু মৰিহা আপোনালোকে হয়তো বহুতে নাজানে মই এগৰাকী ডান্সাৰ হয় আৰু মোৰ লগত গুটেকেজনীয়ে ডান্সাৰ হয় এগৰাকী গতিকে চাকচোন ভিডিঅটো কেনেকুৱা পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লগত থকা বেল আইকনটো শিওৰ টিপিবা আৰু অল কৰি দিব যাতে আমাৰ ভিডিঅ'জ ব্লগ ভাল হওক জমনি হওক যি ভিডিঅ'জে হওক আপোনালোকৰ তাত সোনকালে পায় আৰু আপোনালোকে চাব পাৰে বহুত বহুত মৰম বলক তেতিয়ালে ভিডিঅ'টো চাই লও যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব झोंके आज मौसमों से रूठ गए गुलों की शोखियां जो भंवरे आके लूट गए बदल रही है आज जिंदगी की चाल जरा इसी बहाने क्यों न मैं भी दिल का हाल जरा सवार लूं है सवार लूं हवा के झोंके आज मौसमों से रूठ गए गुलों की शोखियां जो भंवरे आके लूट गए बदल रही है आज जिंदगी की चाल जरा इसी बहाने क्यों न मैं भी दिल का हाल जरा सवार लूं है सवार लूं है सवार लूं खटखटा रहा है किसका रूप है शरारतें करे जो ऐसे भूलते हिजाब कैसे उसको नाम से मैं पुकार लूं सवार लूं है सवार लूं चिट्ठियां पढ़े मजाकिया ये सारी कोयलें बनी है आज डाकिया कुहू में चिट्ठियां पढ़े मजाकिया इन्हें कहो कि ना छुपाए किसने है लिखा बताए उसकी आज मैं नजर उतार लूं सवार लूं है सवार लूं
গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব আৰু ক'ত জনাব বাৰু কমেণ্টত জনাব লাগিব গতিকে আপোনালোকে সকলোৱে কমেণ্ট কৰক আৰু ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে কোনজনী ভাল লাগিছে ক'বচোন কমেণ্ট কৰি আমিও গম পাম তেতিয়া আৰু যি নহওক আমি ঘৰতে আছোঁ যিহেতু নেক্সট ভিডিঅ' এনেকুৱাই কিবা এটা হ'ব যেতিয়ালৈকে খোলা নিদিয়ে তেতিয়ালৈকে আমাৰ ভিডিঅ'জবিলাক এনেকুৱাই হ'ব প্ৰায় খোলা দিয়াৰ পিছত হয়তো আমি ভাবিম নতুন কনচেপ্ট কিবা ইউনিক কনচেপ্ট কিবা ভাবিম চাও আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি জনাবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো শ্বেয়াৰ টিপি দিব আৰু অল কৰি দিব যেন আপোনালোকে আমাৰ ভিডিঅ'বিলাক বহুত সোনকালে পায় আৰু সকলোতকৈ আগতে পায় চাবলৈ যাতে পাৰে গতিকে ধন্যবাদ